Hello everyone and welcome back to my YouTube channel Hidoy Khom. Vlog to start koisu rati 12:44 minute. Aji ami jano aji haunor hekorto sombar. Aji ami amar logor kejoman logot dada kejoman log aru mur bondhu kejoman logot Okhomor ekhon bikhat hibodam Tholpur loi jabo olaisu. Tholpur hibodam iar pura pai 30 কিলোমিটাৰ মান হ'ব আমি তালৈ গৈ আছো আজি হাউনৰ যেটো হেকৰটো সোমবাৰ তাত বহুত মানুহ হয় এটো চিনময় আছে আমাৰ ভিডিওটো আৰু আপোনালোকে হেকলৈ চাই দেখিব এলা আমাৰ গোটেই লগিলা বহুত লোক 15টা লোক এটা গাড়ী উঠবালৈকে আমি আহি আছো আৰু গাড়ীখনেই ইয়াতে আছে চকত আছে আৰু সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো বহুত বহুত জয় হিন্দ ভাৰত মাতা কি জয় এখানে আমার গাড়ি এটা আমি উঠি যাম উঠো আমি এটা চক্কা উঠি আছো Deh, saya tamai di coba. Begita lo. Baik, 30 kilometer mana habis shot. Kita palu ini Tholpur 1 ঘন্টা মান লাগিল আইবনতে। কালিটা এমা পিংকুদা। একাম বঢ়িয়া দলং ইটা দেখাবা লাগি ৰাতি হৈ আছে দেখালা বাবা আউনটা বৰ দেখম বলিতে ইটা আমি আহি আছো এই ইলাকা গাড়ীখান থৈ আমি পাই ইলা কেই কিলোমিটাৰ 3 কিলোমিটাৰ মান খোজ কাঢ়বা লাগব আমি আহি আছো ৰাতি একো চিন নাপায় এইকিটা আমাৰ লোককিটা আয়া বল বাবা কিমান খোজ কাঢ়বা লাগব 3 কিলোমিটাৰ মান 2 কিলোমিটাৰ মান খোজ কাঢ়লো নাই পোৱা এতিয়া আমি আহি পালো ধলপুৰ মন্দিৰটো পালো পাই হিটো পাৰা মন্দিৰ লাইট জ্বলি থকা তাতে ইটা মাজতে এখন নদী আছে এখন পাৰব লাগব ভেৰি গুড নাও ফেৰি কিবা উঠি পেলাই আমি পাৰব লাগব নাও ফেৰি কিবা উঠি সেইখন তাতে উঠি পাৰব লাগব এইখন যো উঠো নাহা নেকি বহিলো চকখান ফুটফুটি ষ্টাৰ্ট হৈ যাব এতিয়া ফুটফুটি ষ্টাৰ্ট হৈ গ'ল একবাৰ ষ্টাৰ্ট হতে পালো আহি আমি ইণ্ডিয়ান আনসাৰ পালো জয় ভোলে বাবা এপাক ঘুৰো আমা ইনকে দিলিয়া পাই নেকি উঠা না নাপালো 3 টকাহে গেল আমাৰ পাৰ পালো আহি আমি নুমিল আমি তাৰপিছত উঠবি পালো আহি
ফাইনেলি আমি ঢলপুৰ পাই গ'লো জেচিপি এইখন কিহৰ কাৰণে আছে এইখন মোৰ ফালে আহিলে জেচিপিখন তিনিটকাহে গ'ল মোৰ মানুহ এই ৰাতি কেইটা বজাত গা ধুব লাগিব ঠাণ্ডা নেকি বা বহুত বাবা চব বহুত মানুহ হৈছে ৰাতি কেইটা বাজিলে 3টা বজাত এবাৰ মানুহ মোক দেখাই দিয়া অঁ Yes, we are coming in Dholpur. এয়া পাই গ'লো আমি ফাইনেলি ঢলপুৰ এতিয়া ভিতৰত কিয় গ'লি গা চা নোধোৱা নেকি ঢলপুৰ পাই গ'লো আমি ফাইনেলি জয় ভোলে বাবা দোকানৰ পৰা কিনি ল'লো এয়া পানী বটল তাৰ মূৰত মাৰা এডাল শিৱ বাবা নাম লেখা আৰু ধুবে পৰা কিনি লৈছোঁ এতিয়া গা ধুওঁ এতিয়া গাটো ধুই লওঁ গাটো ধুই উঠি মন্দিৰলৈ যাম আপোনালোকে চাই থাকিব বাৰু ভিডিঅ'টো এতিয়া বেগ চেগবিলাক কোনে ৰাখব লৈ যাম বেগ চেগ লৈ যাম গা ধোৱা এয়া নদীৰ পাৰৰ পৰিৱেশ ৰাতিপুৱাৰ বহুত মানুহ গা ধুই ল'লো বটলত পানী ভৰাই লৈছোঁ এবাৰ তাতে দিম ধুবিডাল জ্বলাই লৈছোঁ যাই আছোঁ ওপৰলৈকে কিমান উঠিব লাগিব বা 400 টকা চলি আছে ইয়াত হিচাপ কৰিছা আন্ধাৰ আয়া যো বল বম হৰ হৰ মহাদেৱ বম বোলে ওম নম শিৱায় বম যো বল বম আমি এতিয়া আহি আছোঁ ওপৰলৈকে একে ওপৰলৈকে ওপৰৰ মেইন মন্দিৰটোলৈকে আহি আছোঁ জয় ভোলে বাবা বেয়া বিশাল বহুত মানুহ ঐ বা ইমান ৰাতি বলবম বাধা পৰি জয় শিৱ বাবা একো নহয় জয় ভোলেনাথ বলবম হৰ হৰ মহাদেৱ পিছল আছে এইখিনিত জয় শিৱ বাবা মেইন মন্দিৰটোলৈকে আহি পালোঁ এইটো হৈছে মেইন মন্দিৰটো এইফালে এটা বেলেগকৈ বনাই আছে এইটো ইয়াতে যায় এতিয়া পানীখিনি শিৱলিংগ আছে যে ভিতৰত তাতে দিব লাগিব যায় এতিয়া বাৰু ভিতৰত যাওঁ জয় শিৱ বাবা আমি উঠো দে আমাৰ ভিতৰত পানী দিয়া কাৰ্যসূচী শেষ পানী দিয়া কাৰ্যসূচী শেষ ভিতৰত ভিতৰত এটা শিৱলিংগ এটা আছে তাতে
বটলটোত যি পানী আনিছিলে সেইখিনি পানী দিওঁ দিলোঁ। এতিয়া আমি ওপৰত আহি আছোঁ। মন্দিৰটো এই তলত এইটো মন্দিৰ। এতিয়া মন্দিৰটোৰ পৰা ওপৰত নতুনকৈ এটা বনাই আছে বাৰু এইটো মন্দিৰ। নতুনকৈ বনাই থকা এইটো। এতিয়া আমি অলপ ওপৰত যাই আছোঁ। এই ওপৰত আছে। এইটো নতুনকৈ বনাই আছে আমি মন্দিৰটোত আহি কিবা মনটো বিৰাট পবিত্ৰ পবিত্ৰ লাগি গৈছে। ক'ত যা যাওঁ ওপৰত যাওঁ। ক'ত আকৌ তল পালোঁ আহি এইকেইটা এইকেইটা আমাৰ মানুহকেইটা। বলবম গাইস বলবম বলবম হয় হয় কেনে লাগিলে এই চবৰা ভাল লাগিছে ধুনীয়া লাগিছে একদম বলবম 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 এতিয়া আৰু এতিয়া আমি ঘৰত যাওঁ নে যাওঁ। এতিয়া চব শেষে হ'ল কাৰ্য হৈছে আমাৰ। এইটো নদীৰ পাৰ পুৱাও হ'ল ৰাতিপুৱা বাগেৰি পৰি আকৌ গুটি উঠি এতিয়া ঘৰত যাওঁ। যদি ভিডিঅ'টো ভাল পাইছে এতিয়া লাইক এটা কৰি দিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা নাপাবি। বাই বাই, হেপী ইণ্ডিপেণ্ডেন্স ডে।